নমস্কাৰ বন্ধুসকল, আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে নিউজ জাৰ্নি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এইটো ভিডিঅ' আলোচনা কৰিম যে GST কেলকুলেট কেনেকৈ কৰা হয়। ধৰক আপুনি দোকানত কিবা এটা বস্তু কিনিবলৈ গৈছে বা কিনিছে, তেতিয়া তাতে আপোনাৰ এটা কথা শুনা যায় বোলে যে বস্তুটোৰ দামৰ ওপৰত আপোনাৰ GST লগোৱা হয়। এই GSTটো আপোনাৰ কেনেকৈ হিচাপ কৰিব বোলে যে বস্তুটোত আপোনাৰ পাৰ্চেণ্টহে আপোনাক কোৱা হয় বোলে যে 5% GST বা 18%, 12%, 8% এনেকৈ আপোনাৰ পাৰ্চেণ্টটোহে কোৱা হয়। কিন্তু সেই পাৰ্চেণ্টটো আপোনাৰ ধৰক বস্তুটোৰ দাম আপোনাৰ 1000 বা 10,000 টকা হ'ব পাৰে, তাতে ধৰক আপোনাৰ 5% বা 8% GST থাকিলে আপুনি তাৰ পৰা GST কিমান কাটিছে সেইটো আপুনি কেনেকৈ হিচাপ কৰিব, সেই বিষয়ে আজি আমি এইটো ভিডিঅ' আলোচনা কৰিম। গতিকে বন্ধুসকল, ভিডিঅ'টো দেৰি নকৰি বলকচোন আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া কথা হ'ল GST হিচাপ কৰিবলৈ প্ৰথমে আপুনি যিকোনো এটা বস্তু ধৰক মই ইয়াতে এটা বস্তুৰ দাম ধৰিছোঁ, ধৰক বস্তুৰ দাম ধৰা হ'ল যিকোনো এটা বস্তু 1000 টকা। 1000 টকাত এতিয়া ধৰক ইয়াতে আপোনাৰ GST দোকানীয়ে কৈছে যে GST আছে 5%। 5% GST আছে 1000 টকাৰ বস্তুটোত, বা এইটো 10,000ও হ'ব পাৰে, বা এই GSTটো সকলো বস্তুতে সমান নহয়। কিছুমান হয়তো ৰবৰৰ ক্ষেত্ৰত অলপ বেলেগ, বা লোহা এইবোৰৰ ক্ষেত্ৰত বেলেগ, খোৱা বস্তুৰ GSTটো বেলেগ হয়। গতিকে সকলো বস্তুৰে GST পৰিমাণটো বেলেগ বেলেগ হয়। গতিকে বন্ধুসকল, এই ধৰা হ'ল মই এতিয়া আপোনালোকক দেখাবৰ বাবে 1000 টকা বস্তুটোৰ দাম ধৰি লৈছোঁ আৰু GST পৰিমাণ ধৰি লৈছোঁ 5%। এতিয়া এই 1000ৰ পৰা 5% বা ইটো যদি আপোনাৰ 10,000ও হয়, কেনেকৈ উলিয়াব সেইটো বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম। গতিকে এতিয়া ধৰক যিহেতু বস্তুটোৰ দাম 1000, গতিকে আমি ইয়াক কি কৰিম, 1000ক পূৰণ কৰিম আমি 5ৰে, কাৰণ ইয়াতে আমাৰ 5% GST আছে। গতিকে 1000ক 5ৰে পূৰণ কৰিম আৰু তলত 100 + 5 GST পৰিমাণটো ইয়াতে প্লাছ কৰিব তলত 100 লগত, আৰু ওপৰত যিটো বস্তুৰ দাম তাৰ লগত এই GST পৰিমাণটো পূৰণ কৰি দিব। ধৰক আপোনাৰ এইটো যদি 10,000 হয় বস্তুৰ দাম, আৰু GST পৰিমাণ ধৰক আপোনাৰ 18 আছে, গতিকে 10,000 পূৰণ ইয়াতে 18 হ'ব, আৰু ইয়াতে 100 + 18 হ'ব। ঠিক তেনেকৈ এতিয়া এইটো যদি মই হিচাপ কৰোঁ, তেতিয়াহ'লে আমি পাম 1000 আৰু 5ক যদি পূৰণ কৰোঁ, তেতিয়াহ'লে আমি পাম 5000। এতিয়া এই 5000 আৰু এই দুটা যদি আমি প্লাছ কৰোঁ, তেতিয়াহ'লে আমি পাম 105। 100 আৰু 5 যিহেতু 105। গতিকে এতিয়া এইটো যদি আমি ইয়াতে হৰণ কৰি দিওঁ, তেতিয়াহ'লে আমি পাম GST পৰিমাণটো। এতিয়া এইটো আমি হৰণ কৰিম, হৰণ কৰিলে আমি পাম 47.61, আৰু এইটো হ'ল আমাৰ GST পৰিমাণ। GST হ'ল আমাৰ 47.61। এই 1000 টকাৰ বস্তুটোৰ আমাৰ GST দিব লগা হৈছে 47 টকা .61। তাৰপাছত এতিয়া এই বস্তুটো যিটো 1000 টকা বস্তু আমি কিনিছোঁ, সেই বস্তুটোৰ সঠিক মূল্যটো আপুনি 1000ৰ পৰা 47.16টো যদি মাইনাছ কৰি 61 আছিলে, 61টো এতিয়া এইটো যদি আমি মাইনাছ কৰি দিওঁ 1000ৰ পৰা, তেতিয়াহ'লে আমি পাম 952.39। গতিকে বন্ধুসকল, GST পৰিমাণটো এনেকৈ উলিওৱা যায়। গতিকে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু
লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈও আমাৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। গতিকে বন্ধুসকল আজিলৈ ইমানেই। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।